সমগ্ৰ ঢকুৱাখানা সমষ্টিৰ কাৰণে আজি 15 অক্টোবৰ তাৰিখে ঢকুৱাখানা মহাবিদ্যালয়ত এটা বৃহৎ স্বাস্থ্য শিবিৰ যি আয়োজন কৰা হৈছিলে, যি সমজিলা প্ৰশাসন, জিলা প্ৰশাসন আৰু সম্পূৰ্ণ আমাৰ স্থানীয় সন্মানীয় বিধায়ক মহোদয়ৰ তত্ত্বাৱধানত আৰু সহযোগত ইতিমধ্যে আমি যিমানখিনি প্লেনিং কৰি আমি আয়োজন কৰিছিলোঁ, ইয়াতে সাধাৰণ MBBSৰ উপৰিও প্ৰায় 10তকৈও অধিক আমাৰ ইয়াত স্পেচিয়েলিষ্ট ডক্টৰ আহিছে আৰু সম্পূৰ্ণ প্ৰায় 59 বিধৰো অধিক যিমানবিলাক ৰোগ আছে 18 বছৰৰ তলৰ সকলো কিশোৰী ইতিমধ্যে আমাৰ আহিছে, সকলোৱে দেখুৱাই আছে। আমি এতিয়ালৈকে আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যন হৈছে তাতে ইতিমধ্যে আমাৰ যিটো আনুমানিক আছিলে 3000 অলৰেডি হ'লেই, কিন্তু এতিয়া যিহেতু 11টা বজাই নাই, কিন্তু এইটো আৰু সংখ্যাটো বাঢ়িব বুলি মই অনুমান কৰিছোঁ আৰু মই সকলো ঢকুৱাখানা সমষ্টিবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান তেখেতলোকে সুন্দৰভাৱে সহায় সহযোগ কৰি আজি যে স্বাস্থ্য শিবিৰটো সাফল্য কৰাৰ কাৰণে।